তেজীমলা। বহুদিন আগতে আছিল এজন চহকী সদাগৰ। তেওঁৰ আছিল দুজনী ঘৈণী, দুয়োজনী বৰ মৰমৰ। বৰজনীৰ আছিল এজনী ছোৱালী, নাম তেজীমলা। কেঁচুৱা কালতে মাকক হেৰুৱাই পিন্ধিছিল দুখৰ চোলা। এদিন দুদিনকৈ তেজীমলাজনী 11 বছৰীয়া হ'ল। আপোন গাঁৱৰে ছোৱালী এজনীৰে সখীত্ব স্থাপন হ'ল। তেজীমলাৰ পিতা বেপাৰী মানুহ, দূৰলৈ বেপাৰত যায়। এইবাৰো যাব বহুত দূৰলৈ, মনত চিন্তাই খুন্দিয়াই। ঘৈণীয়েকৰ হাতত তেজীমলাক গতাই বৰ মৰমেৰে কয়, 6-7 মাহলৈ বিদেশত থাকিম, এইৰ যেন কষ্ট নহয়। সাউদনীৰ মনত কুবুদ্ধি খেলায়, তেজীমলাক ঠেকেচিব। সতিনীৰ জীয়ৰী এই আপদটোক একেবাৰে বিদায় দিব। সাউদে নাও মেলি যোৱাৰে পৰা তেজীমলাক অকলে পায়। মাহী মাকে দিলে দুখ যন্ত্ৰণা, নানা চেলু উলিয়াই। ইফালে আহিল সখীয়েকৰ বিয়া। সুখী হয় তেজীমলা, ৰং ৰহইচ কৰি বিয়াখন খাব, পিন্ধি ৰিহা মেখেলা। মাহীমাকে ভাবে আচল কথা, এতিয়া হ'ব সিদ্ধি। জপা খুলি তেজীমলাক দিয়ে পাট কাপোৰ বান্ধি। তেজীমলাক কয়, পুৰণি সাজিৰেই বিয়া ঘৰলৈ যাবি, বিয়া ঘৰৰ ওচৰ পালে পাট কাপোৰ পিন্ধিবি। কাপোৰৰ টোপোলাত সুমুৱাই দিয়ে আঙঠা আৰু নিগনি। তেজীমলা গ'ল বিয়া ঘৰলৈ কিবা কিবি ভাবি গুণি। সখীয়েকৰ ঘৰৰ সমীপ পাওঁতে অলপ ৰৈ তেজীমলা আপোন মনে খোলে মাহীমাকে দিয়া পাট কাপোৰৰ টোপোলা। টোপোলাৰ পৰা আঙঠা সৰে, দৌৰ মাৰে নিগনি। পাট কাপোৰৰ দুৰৱস্থা দেখি তেজীমলাৰ উঠে কঁপনি। সকলোৱে তাইক বহুত বুজালে, মৰমেৰে সান্তনাও দিলে। বিয়া ঘৰৰ কাপোৰ পিন্ধি সখীয়েকৰ বিয়া চালে। বিয়াৰ পিছত ঘৰলৈ আহিল মনত সীমাহীন ব্যথা। পোনেই মাহীমাকে তেজীমলাক সুধিলে পাট কাপোৰৰ কথা। ভয়ত কঁপি কঁপি পাট কাপোৰযোৰ দেখুৱালে তেজীমলাই। মাহীমাকে পাৰিলে গালি সপনি, হেঁপাহ পলুৱাই। তেজীমলাক তাই হাতো তুলিলে, তাইৰ হৃদয় পাষাণ। তেজীমলাক টানি ঢেঁকীত বহুৱালে, বঢ়াবলৈ দিলে ঠান। ঢেঁকী দি দি মাহীমাকে খুন্দিলে তেজীমলাৰ হাত ভৰি। নিষ্ঠুৰভাৱে মূৰটোও খুন্দিলে, প্ৰাণ বায়ু গ'ল উৰি। তেজীমলাৰ শৱ মাহীমাকে পোতে ঢেঁকীশালৰ পানী পোতাত। কিছুদিন পিছত লাও গছ এজোপা গজালি মেলে তাত। গছ ভৰি লাগে ধুনীয়া লাও। আহিল মাগনী বুঢ়ী, সাউদনীক খুজিলে লাও এটি অতি হেঁপাহ কৰি। সাউদনীয়ে ক'লে, তোক দিবলৈ লাও মই পাম ক'ত? মাগনীয়ে ক'লে, কিয় আই, ঢেঁকীশালৰ ছালত? সাউদনীয়ে ক'লে আচৰিত মানি, মই হ'লে দেখা নাই? তই যদি দেখিছ ছিঙি নেগৈ, মোৰ ক'বলৈ একো নাই। অনুমতি পাই লাও ছিঙিবলৈ বুঢ়ীয়ে মেলে হাত। এনেতে লগালে লাও জোপাই ইনাই বিনাই মাত। হাতোনে মেলিবি লাও নি ছিঙিবি, কৰে মগনীয়া তই, কাপোৰৰ লগতে মাহীয়াই খুন্দিলে। তেজীমলাহে মই। মাগনী বুঢ়ীয়ে লাও নিছিঙিলে,
তাই খালে বৰ ভয়। দৌৰি মাৰি গৈ সাউদনীক কথাবোৰ খুলি কয়। সাউদনীয়ে বুজে আচল কথাটো, তুলি লয় কটাৰী, লাও জোপা কাটি পিছফালে নি পেলাই দলি মাৰি। কটা লাও জোপা জৰা টেঙা হ'ল লাগিল ডাল ভৰি। গৰখীয়া ল'ৰাৰ চকুত পৰাত খাবলৈ আহিল লৰি। সাউদনীক খুজিলে, আই আমাক জৰা টেঙা খাবলৈ দিয়া। সাউদনীয়ে ক'লে, মই দেখা নাই, দেখিছা যদি নিয়া। অনুমতি পাই গৰখীয়া ল'ৰা জৰা পাৰিবলৈ গ'ল। হাত মেলোতে জৰা টেঙাই মাতিলে, সকলো ভয়ভীত হ'ল। ভাইও বোলে ককায়ো বোলে গাঁৱৰে গৰখীয়া, হাতো নেমেলিবি জৰাও নিচিঙিবি, ঘৰলৈ উভতি যা। জৰা নিচিঙি গৰখীয়া ল'ৰাহঁতে সাউদনীক কথাবোৰ ক'লে। সাউদনীয়ে কাটি জৰা গছজোপা নৈত উটাই দিলে। জৰা গছজোপা নৈত উটি গৈ খুলি এটাত ৰৈ সুন্দৰ ফুলেৰে জাতিষ্কাৰ হ'ল এজোপা পদুম হৈ। কিছুদিন মূৰত তেজীমলাৰ পিতাক বেপাৰ বাণিজ্য কৰি সেই নৈয়েদি উভতি আহে লৈ সোণ ৰূপ কৰি। চকুত পৰে সদাগৰৰ খুলিৰ সুন্দৰ পদুম। নাৱৰীয়া এটাক ফুলপাহ ছিঙিবলৈ তেওঁ কৰে হুকুম। হুকুম মানি ফুল ছিঙিবলৈ নাৱৰীয়াই হাত মেলে। এনে সময়তে পদুম ফুলপাহে ইনাই বিনাই গালে, হাতো নেমেলিবি ফুলনি ছিঙিবি, কৰে না বৰিয়া তই, কাপোৰৰ লগতে মাহীয়াই খুন্দিলে, তেজীমলাহে মই। নাৱৰীয়াই খালে ভীষণ ভয়। সাউদক কথাবোৰ কয়। সাউদে তেতিয়া ফুলপাহ ছিঙিবলৈ নিজেই তৎপৰ হয়। হাতো নেমেলিবা ফুলো নিচিঙিবা চেনেহৰ পিতাই, কাপোৰৰ লগতে মাহীয়াই খুন্দিলে, তেজীমলাহে মই। সাউদে ভাবিলে, এইজনী নিশ্চয় তেওঁৰ যি তেজীমলা। মাহী মাকে দিছে মৃত্যু উপহাৰ, হাই হাই জীৱনৰ খেলা। ইয়াকে ভাবি সদাগৰে লয় লাৰু সোঁহাতত, বাওঁ হাতত তামোলৰ চোবা। আশা তেওঁৰ মাতত, যদি তই সঁচাকৈ মোৰ তেজীমলা, আহ আহ শালিকা হৈ উৰি, বাওঁ হাতৰ চোবাটি খা মোৰ হাতত পৰি। আৰু যদিহে তই আন কোনোবা হয়, লাৰুত মাৰিবি কামোৰ। পদুম ফুলপাহ পলকতে হ'ল শালিকালৈ ৰূপান্তৰ। শালিকাটি উৰি হাতত পৰি তামোলৰ চোবা খালে। সাউদে তেতিয়া সজাত ভৰাই শালিকাটি ঘৰলৈ আনিলে। সাউদে সুধিলে ঘৈণীয়েকক, তেজীমলা কলৈ গ'ল? ঘৈণীয়েকে দিলে তপৰাই উত্তৰ, মোমায়েকৰ ঘৰলৈ গ'ল। ঘৈণীয়েকক সুধি খুকুটি খুকুটি সাউদে কঢ়ালে হৈ। কথা এটি ক'লে শালিকাটিৰ গাত পানী গামোচাখন থৈ, যদি তই সঁচাই মোৰ তেজীমলা, মোলৈ মৰম আছে যদি পুনৰ তই মানুহ হবি পানী গামোচাখন পিন্ধি। এই কথা শুনি তেতিয়াই তেজীমলাই হ'ল আগৰ দৰে। সদাগৰে দিলে ঘৈণীয়েকক খেদি সাধু কথাৰ জবনিকা পৰে।